Hey guys! আজি ধনতেৰছ বুলি অফিচৰ গোটেইকেইজনে মিলি বাহিৰত খাব যোৱাৰ প্লেন কৰিলোঁ। এতিয়া খাব যোৱা প্লেনটোতো কৰিলোঁ, কিন্তু ক'ত যাম ক'ত নাযাম বুলি একোৱেই ভাবি পোৱা নাই। পিছত এজনে ক'লে জুৰোডত থকা পেপাৰ মিল ৰেষ্টুৰেণ্টখনলৈ যাওঁ বুলি। চাওকচোন গোটেইকেইজনে ইমান ফূৰ্তিত ওলাইছে ন যাবৰ কাৰণে। ফূৰ্তিটো লাগিবই, দেৱালী হয়ে এনেকুৱা এটা বস্তু। দেৱালী আহিছে মানে ইমান বেছি এটা ভাল লগা দিন ন, সকলো পিনে লাইটেৰে একদম ভৰি পৰে। মই কিন্তু বহুত ভাল লাগে দেৱালীটো। এটা ভাল কথা হৈছে যে দিৱালী বুলি মই যিমান যাম ৰাস্তাটোত ভাবিছিলোঁ সিমান যাম নাপালোঁ। ফাইনেলি আমি আহি পালোঁ পেপাৰ মিনিট ৰেষ্টুৰেণ্টৰ পৰা। আহি চাওঁ যে আমাতকৈ প্ৰথমতে ওলোৱা মানুহবোৰ আহিয়ে পোৱা নাই। বিজুদা আৰু মই আহি বাকীকেইজনক ৰৈ আছোঁ। কিছু সময় ৰোৱাৰ পিছত এজনকৈ গোটেইকেইজনে আহি পালে। গোটেইকেইজনে আহি পালে, কিন্তু যিজনে আমাক তাত যাবলৈ আইডিয়াটো দিছিলে সেই মেইন মানুহজনে আহি পোৱা নাই। বাৰু অকণমান সময়ত তেওঁৰ বাবে অপেক্ষা কৰাৰ পিছত দেখা পালোঁ তেওঁ পুৰা ষ্টাইল মাৰি আহি আছে। তেওঁ আহি পোৱাৰ পিছত আমি বোলো ওপৰলৈ গৈ খোৱা ষ্টাৰ্টে কৰোঁ। ইয়াত আৰু পাৰ মিনিট হিচাপত পে' কৰা হয়। যেতিয়া আপুনি ইয়াত বিল কৰিব তেতিয়া আপোনাৰ কাউণ্টডাউন ষ্টাৰ্ট হৈ যাব। ভিতৰত গৈ দেখিলোঁ ইমান ধুনীয়াকৈ সজাই থৈছে বস্তুবোৰ, আহি খুবেই ভাল লাগে। কিন্তু ইয়াত ইমান ৰৈ থকাৰ সময়নো ক'ত, ইপিনে পাৰ মিনিট হিচাপত পইচা কাউণ্টডাউন হৈয়ে আছে। সেয়েহে বোলো দৌৰি গৈ কিছুমান খোৱা বস্তু প্লেটত লৈ খোৱা ষ্টাৰ্ট কৰি দিলোঁগৈ। আৰু ওলাই আহি ফাইনেল বিলটো কৰাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বাই বাই।